নমস্কাৰ কোৱা কোৱা তহঁতে আহি পালি যোৱাকালি তহঁতক যিখিনি পঢ়াইছিলো তহঁতৰ মনত আছেনে ছাৰ আছে তই কচোন বৰগীতসমূহ কাৰ ৰচিত মই নাজানো ছাৰ মাইনা তই কচোন জাতিৰ পিতা কাক বোলে ছাৰ পইচাত যে তাকে টকলা বুঢ়াটো চশমা পিন্ধি তাকে জাতিৰ পিতা বোলা হয় এইটো টকলা বুঢ়া বুলি নকয় নহয় এইটো মহাত্মা গান্ধীহে ছাৰ বুঢ়া মানুহজনক বুঢ়া বুলি নকয় কি ডেকা বুলি কম নেকি ঐ তই মোক পগলা কৰি দিছ চুপ থাক একদম চুপ থাক ৰচোন ৰ ঐ মৰণ নহা পিছফালৰ পৰা মাতটো দিলিয়েই নহয় তাইকে শুভযাত্ৰাহে যায় এ নহয় টিউচন যাব ওলাইছো বাটতে 10 টকা এটা পালো দোকানৰ পৰা আহো এতিয়া যাব নালাগে 9:20 কি 9:20 হ'ল আজি ৰফিক ছাৰে মোক ৰাম ধুলাই দিব নাই একো ভাবা নাই মই যাওঁ দে তই থাক মাইনা কি কয় ছাৰ কি হ'ল তাই দেখোন এতিয়ালৈকে আহিয়ে পোৱা নাই তাই আহক আজি তাই গান ছিঙিম ছাৰ ৰজি আহিলে তই আজি ইমান দেৰিকে আহিলি যে ছাৰ নকব আৰু আজি মই ইয়ালৈ আহি থাকোতে মেকুৰী এটা কুকুৰৰ পিঠিত বহি আহি আছিল স্পীডত মোক পিছফালৰ পৰা দিলেই নহয় খুন্দা মাৰি বৰ বেয়াকৈ পৰিলো আহি দেহি বেচেৰীজনী তই বেছিকে দুখ পালি নেকি ছাৰ দুখ মানে নকব আৰু মই বুলিহে টিউচনলৈ আহিছো বেলেগ হোৱা হয়তো নাহিলেই হয় তহঁতে এতিয়া টেবুলৰ ওপৰত ৰচনা এখন লিখ মই পানী অলপ খাই আহোঁগৈ কিন্তু ছাৰ টেবুলৰ ওপৰত লিখিবই লাগিব লিখ ঐ টেবুলৰ ওপৰত নুঠ কিয় ছাৰে ৰচনা লিখিব দিয়া নাই ঐ তই বুৰ্বক নেকি টেবুলৰ ওপৰত কেলে উঠিল ঐ তহঁতে উঠিলে উঠ নুঠিলে নাই মোৰ কিন্তু মাৰ খাব মন নাই ঐ এইবিলাক চাইড কৰ না মোক বহিব দে শুৱনি আমাৰ ভৰা গাঁওখনি ধুনীয়া ছোৱালীৰে ভৰা এজনী পতাব নোৱাৰিলে কিহৰনো ডেকা ল'ৰা ঐ মনে মনে থাকিব পৰা নাই মই ৰচনা লিখি আছো মোৰ ডিষ্টাৰ্ব হোৱা নাই নেকি ছাৰ আপুনিয়ে দেখোন কৈছিলে টেবুলৰ ওপৰত ৰচনা লিখিবলৈ সেইকাৰণে মই বহি লৈছো মোৰ গাত কি দুখ সিহঁতক মাতিছো সিহঁতে নুঠেই চাওঁ অলপ তোৰ বহীখনত কি লিখিছ এইখন আমাৰ টেবুল এই টেবুলখনত আমি পঢ়ো এই টেবুলখন কোনে আৱিষ্কাৰ কৰিছিল এইখন আৱিষ্কাৰ নোহোৱা হয় কি লিখিছ এইবোৰ চাচোন কি লিখিছ এইবোৰ আজি বাৰু তই ভালকে পঢ়িবি নাই ভালকে পঢ়িবি নাই ভালকে পঢ়িবি নাই পঢ়িম ছাৰ চুপতি কৰি থকা নহয় পাইছ মজাটো চুপ থাক তহঁতে গোটেইবিলাকে মোৰ মূৰটো খালি আহিছে আৰু টিউচন পঢ়িবলৈ 5:30 বাজিলেই তহঁতে যা কাইলৈ নহাকে নাথাকিবি আৰু তোক ভালকে কৈছো তই কিন্তু নহাকে নাথাকিবি বুজিছ